জনাইছো থাম্বনেল চাই আপোনালোকে অলপ হলেও জানিব পাৰিছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি অন্তৰ্গত যি আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ 2022 বৰ্ষত এইবাৰ দেৰগাঁও কমলদৰা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী সমাজ আৰু ছাত্ৰ সমাজে পূৰ্ণগতিত কেনেদৰে প্ৰস্তুতি চলাইছে আৰু তাৰে সমান্তৰালভাৱে এই মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাচীৰ পত্ৰিকা বিৱৰ্তনৰ উন্মোচনো কৰা হয় আৰু তাৰ বিশেষ কিছুমান মুহূৰ্ত আপোনালোকৰ আগত দাঙি ধৰিলো আজি আমি ইয়াত ইতিহাস বিভাগৰ প্ৰাচীৰ পত্ৰিকা বিৱৰ্তনৰ উন্মোচনৰ বাবে আমি ইয়াত ইয়াত উপস্থিত ডক্টৰ পবিত্ৰ মহন্ত ছাৰক এখন ফুলাম গামোচা দিবলৈ মোৰ সহপাঠী মায়ে সুবিধা কোনো জনালে আজি এই শুভক্ষণত মই পবিত্ৰ মহন্ত ছাৰক আমাৰ বিৱৰ্তনখন উন্মোচন কৰিবলৈ অনুৰোধ জনালোঁ মই বিৱৰ্তন বৰ ধুনীয়া নাম হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এই আমাৰ যিখন প্ৰাচীৰ পত্ৰিকাৰ নামটো মই বাৰু পাইছোঁ এই নামটোৱে বহুত হেৰি কৰে মানে হিষ্ট্ৰীৰ হেৰিৰ লগতে বিৱৰ্তন বৰ ধুনীয়াকৈ থকা কালি এতিয়া কমাৰ্চে মোক পটককৈ সুধিছে কমাৰ্চৰ তেওঁলোকে নামটো দিব পৰা নাই মই তেওঁলোকৰ নামটো চেঞ্চেক্স দিছিলোঁ তাৰপিছত কৈছিলোঁ দুবাৰ আপোনাৰ ৰিলেটেড তাৰমানে আৰু আমাৰ জিঅ'গ্ৰাফিক আমাৰ যিখন আছে এখন লেণ্ডস্কেপ আমি যিহেতু মাটিৰ হেৰিৰ লগত লৈ থাকোঁ তেনেকুৱা তাৰমানে এই নামটো কিন্তু বৰ ভাল হৈছে বৰ মানে মনত ভাল পাইছোঁ তোমালোকে এই দিছে বা শিক্ষকসকলে দিছে যোনেই দিছে কিন্তু নামটো ভাল হৈছে আৰু এই প্ৰাচীৰ পত্ৰিকাৰ যিটো মানে আমাৰ পৰম্পৰা আমাৰ কলেজৰ সকলো ডিপাৰ্টমেণ্টে এইটো বহুত ভাল কথা এটা আৰু ইয়াত যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন টেলেণ্টো আহে তাৰোপৰি একেলগে কাম কৰাৰ যিটো এটা ইচ্ছা সেইটো এটা হেৰি নহ'লেও আমি চববোৰ বেলেগ বেলেগ ছেমিষ্টাৰ অনুযায়ী নিজৰ ইণ্টাৰেষ্ট অনুযায়ী আমি বেলেগে একেলগে থাকিলেও আমি কামটো একে কাম এটা কৰিব নোৱাৰোঁ তাৰোপৰি ডিপাৰ্টমেণ্টৰ বহুত ফৰাম আছে নহয় উন্মোচক হিচাপে আমন্ত্ৰিত আমাৰ মহাবিদ্যালয়ৰে উপাধ্যক্ষ পবিত্ৰ মহন্ত ছাৰে ইতিহাস বিভাগৰ প্ৰাচীৰ পত্ৰিকাৰ বিৱৰ্তন উন্মোচন কৰে আৰু ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু ছাৰে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বহুকেইটা মূল্যৱান কথা দাঙি ধৰে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে যাতে ইয়াতকৈও আৰু ভাল ভাল কাম কৰি যায় তাৰ বাবে ছাৰে আহ্বান জনায় ছাৰক ইউথ ফেষ্টিভেলৰ ব্যস্তময় পৰিৱেশৰ মাজতো ছাৰে যি আমাক এই বহুমূলীয়া সময়খন আগবঢ়ালে তাৰ বাবে ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই প্ৰাচীৰ পত্ৰিকাখননো কেনেকুৱা হৈছে আহকচোন চাওঁ এইখনেই আছিল আমাৰ পত্ৰিকাখন ছাৰ বাইদেউসকল আৰু বন্ধু বান্ধৱীসকলৰ লগত মই কেইখনমান ফটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া চাওঁ আহক কেনেদৰেনো ইউথ ফেষ্টিভেলত বিভিন্ন কলেজক আদৰিবলৈ সাজু হৈছে দেশটো বিভিন্ন মহাবিদ্যালয়ৰ পৰা আহি উপস্থিত হোৱা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ NCC কেডেটসকলে হাতে কামে লাগি গৈছে আৰু তেওঁলোকক আদৰণি জনাবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ এক বিহুৰ পৰিৱেশৰ মাজেৰে তেওঁলোকক আদৰণি জনায় আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নতুন নতুন আপডেটৰ বাবে বেল আইকনটো প্ৰেছ কৰি থ'ব Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow
shadow turns to sun rays, and